হেরা মহা ভাগত ভাই সারি অক্ষয় কি বুঝায় বিচারি করি সাই সানে নাই ও ভাই আমার গুরু শঙ্কৰ দেৱে কৰবাৰো পায় ভাগৱত মহাভাগৱত ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই ও ভগৱন্তই এরাম মানে পোহর দিয়া জি শাস্ত্ৰত পায় এরাম গ মানে গান গোৱা কৃষ্ণ গুণ গাম মানে বতি থকা চাৰি বেদ এরাম ক মানে ত্ৰাণ হোৱা বৈতৰণি এরা মাদিতে
ভাগৱত আদি নিৰঞ্জনে অনাদি অনন্ত কলে হে নামে ক্ৰমে ক্ৰমে কেহি ভাগৱত আহি জগত দিশ নিশ্চয় পালে কৃষ্ণ নাম ধৰ্ম অনুপম জগত দিশ মহান কিনো মহা জ্ঞানী শংকৰ গুৰু কানি দিলে ভাগৱত জ্ঞান এৰা মহা ভাগৱতৰ হাৰ লোৱা শ্ৰীমদ ভাগৱতৰ হাৰ লোৱা জীৱ তৰিবলৈ যদি চাছে ভাগৱত হাৰ জানিব বুজিলে ভাই 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 ভাগৱতৰ পঞ্চুৱা কৃষ্ণ গুণ নাম